এয়া আজি ৰাতিৰ সাজৰ কাৰণে ৰেডি কৰা হৈছে। এয়া পিঁয়াজ, এয়া কোমোৰা আৰু আলু, আৰু এয়া লগত আদা আৰু নহৰু পিচি থোৱা হৈছে। এয়া জলকীয়া আচাৰ দেখিছেনে? একদম তেলত দি থৈ দিছে, কি মজা হৈছে। অলপ এয়া চব একদম নিমখ আৰু তেল দি থৈছে, একদম মজা হৈছে আৰু খাবলৈ। আৰু কি বনাম গম পাই থাকিব বাৰু আপোনালোকে। আৰু এইফালে এয়া ৰেডি কৰি থকা হৈছে। উই চক, ৱাহ, ভালকৈ পুৰ খুৱাই নাই। অঁ, তাত দি দে। অঁ, এইয়া চাওক, একদম এঙঠা জুইত দি দিয়া হৈছে। চাগে চাবলৈ লাগে। ওলাইছে নাই তেলটো? ঠেংকেইটা পুৰি আছে। এতিয়া এনেকৈ যে ঠেংকেইটা যে এয়া লাষ্ট ষ্টেজত আৰু দেই, ধুইছে কিবা পুৰি কৰি। এতিয়া কাটিব ন? কাটক, মই ভিডিঅ' কৰিম। হাঁহৰ মাংস অলপ সৰু সৰু কৰিব লাগে ন, তেতিয়া ভালকৈ আহিছে, হয়নে? হয়। ডাঙৰ ডাঙৰ হৈছে, অলপ সৰু কৰক, আৰু সৰু কৰক। ঠিক এইবুলি ভাল সৰু নকয়, জলকীয়া ভাজি কুমলীয়া হাঁহ বটীয়া হ'লে আৰু এইটো আমঠু নেকি? আমঠু। আমঠুটো অলপ সৰু সৰু কৰি দিয়ক। এয়া মাংস, এয়া মাংস হৈ গ'ল, বেছি নাই বাৰু, ইমানেই ওলাইছে আৰু এতিয়া দি দিব। এয়া সকলোবোৰ ৰেডি কৰি লৈছে। মাংস, এইফালে পিঁয়াজ, এয়া কোমোৰা, আলু, এয়া কেৰাহীত পিঁয়াজ দিলে, এয়া মাংস ঢালি দিছে। এয়া আমাৰ মা বনাই আছে, ময়ো বনাম বাৰু, সহায় কৰি দিম অলপ। মাংস ঢালি দিম ইয়াতে পিঁয়াজ, এয়া নহৰু আৰু আদা পিচি থোৱা আছিলে, এতিয়া দি দিলোঁ ইয়াতে। হৈছেগৈ আৰু দেই, খাই খাব পৰা হৈ গ'ল। এয়া ওলাইছে, হৈ গ'ল খাই খাব পৰা। আৰু অলপ দেৰি আৰু কোমোৰা আলু দিয়াই নাই, দিয়ে দি দিওঁ। নাই হোৱা আৰু এয়া এইফালে লাষ্ট কোমোৰা দি থকা হৈছে, তাৰপাছত হ'বই আৰু। মাংস আমাৰ হৈ গ'ল। এয়া হাঁহৰ মাংস আৰু কোমোৰা, এয়া আমাৰ ভাগ কৰি আছে দেই, দি আছে ৰান্ধনীয়ে।
এইয়া ধোঁৱা ওলাই আছে একদম ৰংটো বৰ ধুনীয়া হৈছে মাংসৰ এইয়া আমাৰ মাংস বাকী আছে তাৰপিছত আমাৰ খাবৰ হৈ যাব এয়া আজিৰ থালিখন আজি হাঁহৰ মাংস আৰু কোমোৰাৰ থালিখন এনেকৈ সজাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা হৈছে জানো জনাবচোন আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব এয়া আমি সকলোৱে খাবলৈ বহিছোঁ এতিয়া এয়া হাঁহৰ মাংস কোমোৰা টেঙা জলকীয়া আৰু এইটো কি বস্তু ধৰিব পাৰিছেনে পুৰি লৈছোঁ হাঁহৰ ঠেং এতিয়া ভাল লাগিব এপিচ মাংস একদম তেল পুৰা মজা এয়া খাবলৈ লৈছোঁ মজা আছে এতিয়া মাংস খাবলৈকে ভয় হৈছে নহয় ওলাইছে এইখিনি সানি দিয়ে সানি দিয়াটোলৈ কৈছোঁ এইবিলাক কামাই দিব ইমান গৰম গৰম বাপৰে বেলেগ গৰম